দৰঙৰ ধুলাত শ্বহীদ দিৱস উদযাপন। দেশ আৰু জাতিৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদক স্মৰণ। সদৌ অসম ছাত্ৰ সন্থাই আয়োজন কৰিছে এই কাৰ্যসূচীৰ। প্ৰতি বছৰৰ দৰে এইবাৰো পূব মঙলদৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ধুলাৰ মাজমজিয়াত শ্বহীদ দিৱসৰ আয়োজন কৰা হয়। ধুলাৰ শ্বহীদ বেদীত মালা অৰ্পণ কৰি শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে। দেশ আৰু জাতিৰ হকে আত্মবলিদান দিয়া বৃহত্তৰ ধুলা অঞ্চলৰ 21 গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠানখনত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপসভাপতি খনীন্দ্ৰ ৰাজবংশী। ভাষণৰ প্ৰসংগত উপসভাপতিগৰাকীয়ে শ্বহীদক স্মৰণ কৰি অসম চুক্তিৰ সম্পৰ্কীয় বক্তব্য প্ৰদান কৰে। আনহাতে সভাত উপস্থিত থকা ধুলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুল হাজৰিকাই বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। উদ্যোক্তাসকলে সাংস্কৃতিক অনুষ্ঠানৰ বাবে নামতি দল এটাক আমন্ত্ৰণ জনায়। দীৰ্ঘ সময় ধৰি নাম প্ৰদৰ্শন কৰে নামতিসকলে। শ্বহীদ পৰিয়ালৰ আত্মীয়ই শ্বহীদ বেদীত ফুল ধূপ-ধূনা আদিৰে শ্বহীদসকলক সন্মান প্ৰদৰ্শন কৰে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে আসুৰ উপসভাপতি খনীন্দ্ৰ ৰাজবংশী, ধুলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুল হাজৰিকা, প্ৰশাসনিক বিষয়া কৃষ্ণকান্ত নাথ, অৱসৰী শিক্ষক হৰেণ ডেকা, উত্তৰ পূব আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা পাৰ্থপ্ৰতিম তালুকদাৰ, ত্ৰিদীপ ডেকাৰ লগতে আসুৰ বিভিন্ন পৰ্যায়ৰ ছাত্ৰ নেতাসকল সহ শ্বহীদ পৰিয়ালৰ আত্মীয় তথা স্থানীয় ৰাইজ। আনহাতে উক্ত কাৰ্যসূচীৰ আয়োজন কৰে উত্তৰ পূব ৰূপায়ণৰ দ্বাৰা অসমত অসমীয়া খিলঞ্জীয়া লোকসকলৰ ৰাজনৈতিক স্বাৰ্থকে কৰি সকলো ধৰণৰ ৰাজনৈতিক অধিকাৰ, সকলো ধৰণৰ সাংস্কৃতিক অধিকাৰ, সকলো ধৰণৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ একমাত্ৰ ব্যৱস্থা হৈছে অসম চুক্তিখনৰ প্ৰতিটো দফা ৰূপায়ণ হ'ব লাগিব। আৰু অসম চুক্তিৰ যি 6 নম্বৰ দফা আছে, 6 নম্বৰ দফাৰ যি বিপ্লৱ শৰ্মাৰ নেতৃত্বত যি প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে, এই প্ৰতিবেদনখনৰ ওপৰত বৰ্তমান সদৌ অসম ছাত্ৰ সন্থা আৰু অসম চৰকাৰৰ মাজত আলোচনা চলি আছে। আৰু আমি আশা ৰাখিছোঁ অতি কম দিনৰ ভিতৰত এক সময় নিৰ্দিষ্ট এক পৰিসীমাৰ মাজত যাতে বিপ্লৱ শৰ্মাৰ যিখন প্ৰতিবেদন আছে, বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনখন সকলো ধৰণৰ পৰামৰ্শ ৰূপায়ণ কৰি অসমত সৰ্বকালৰ কাৰণে অসমীয়া মানুহৰ খিলঞ্জীয়া লোকেৰে গঠিত অসমীয়া ব্যক্তিসকলৰ সকলো ধৰণৰ অধিকাৰ সুৰক্ষিত ব্যৱস্থা। আজি 41তম শ্বহীদ দিৱস। এই ধুলা অঞ্চলত 1983 চনৰ 17 ফেব্ৰুৱাৰীত যি ঘটনা হৈ গৈছিল, তাত যিসকলে প্ৰাণ আহুতি দিছিল তেওঁলোকৰ স্মৃতিত আমি এই ধুলা অঞ্চলৰ সকলো ভাষা ভাষী ধৰ্ম লোকে লগ হৈ লৈ আমি ইয়াত শ্বহীদ দিৱস হিচাপে এই দিনটো উদযাপন কৰোঁ। ইয়াত শ্বহীদ পৰিয়ালৰ সকলো সদস্যৰ লগতে ছাত্ৰ সন্থা, উত্তৰ পূব মঙলদৈ ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থাৰ পতাকাৰ তলত সমবেত হৈ আমি এই দিৱসটি উদযাপন কৰোঁ। ইয়াতে ছাত্ৰ সন্থাৰ ছাত্ৰসকলৰ লগতে আমাৰ সমূহ ৰাইজ, এই বৃহত্তৰ অঞ্চলৰ ধুলাৰ ৰাইজ ইয়াতে সমবেত হয় আৰু এই অনুষ্ঠানটো সুচাৰুৰূপে পালন কৰি আহিছোঁ আমি আজি 41 বছৰে। আজি আমাৰ তাৰেই 41তম শ্বহীদ দিৱস। ইয়াতে আমি সকলোৱে যেন শান্তিৰে থাকিব পাৰোঁ তাৰে কামনা কৰি
আমি এই শ্বহীদ দিৱসটিৰ ওচৰত ভগৱানৰ ওচৰত প্ৰণাম জনাইছোঁ যাতে আমাৰ এই অঞ্চলটোৰ উন্নতিৰ লগতে আমাৰ সকলোৰে মিলাপ্ৰীতি সুদৃঢ় হয় আৰু ইয়াত বিগত বছৰৰ দৰে আমাৰ শ্বহীদ পৰিয়ালসকলক যেনেকৈ ছাত্ৰ সন্থাই মাতি আনি আদৰিছে তেওঁলোকে যেন আগন্তুক বৰ্ষটো এইদৰে আমাক সম্বৰ্ধনা জনাই আৰু শ্বহীদৰ প্ৰতি স্মৃতি জনাই তাৰ কামনা কৰিছোঁ। লগতে অসম চুক্তিখন ৰূপায়ণ কৰিবৰ বাবে আমি ছাত্ৰ সন্থাৰ জৰিয়তে অসম চৰকাৰক আহ্বান জনাইছোঁ তেখেতসকলে যেন এই ছাত্ৰ সন্থাৰ লগত আলোচনা কৰি অসম চুক্তিখন ৰূপায়ণ কৰে। আৰু কিমানগৰাকী শ্বহীদ আছিল ধুলাত? আমাৰ এই অঞ্চলত বৃহত্তৰ ধুলা অঞ্চলত 21জন শ্বহীদ হৈছিলে। তাৰে আমাৰ ধুলা পানীএখাত গাঁৱৰ 9জন শ্বহীদ হৈছিলে আৰু ধুলা ঠেকেৰাবাৰী বালাবাৰী মিলি তাতে 12জন শ্বহীদ হৈছিলে। এই 21জন শ্বহীদ আমাৰ এই অঞ্চলত হৈছিল আৰু বহু হৈছিলে সেই সময়ত নিৰ্যাতিত আছে, ঘৰ দুৱাৰ জ্বলি গৈছিল। সেইবিলাক অতীত হৈ গ'ল বুলি ধৰিছোঁ। এতিয়া আমাৰ মনত যিটো বৰ্তমান আছে সেইটো যেন একতাৰ দোলেৰে থাকে, সকলো লগ হৈ তাৰে কামনা কৰি আজি এই শ্বহীদ দিৱসটো আমি ব্যুৰো ৰিপৰ্ট, নিউজ ফৰ নৰ্থ ইষ্ট।